हेलो एवरीवन आज मैं এটা ৰেচিপি বনাম আৰু এই আপোনালোকে হয়তো দেখিছে ইয়া কল পচলা তিনিডাল কল পচলা লৈছো মই গ্লোভছ পিন্ধি লৈছো নহলে হাতৰ একেবাৰে লাগি ধৰিব থাব সেইবাবে আৰু এয়া মই লগতে এইখিনি দাইল অকমান সময় তিয়াই থৈ দিছিলো এতিয়াবাৰ তিৱাই আছে বনোৱাৰ সময়ত উঠাই লম এতিয়া মই কল পচলাখিনি এয়া ভালদৰে কাটাৰ আগত মানে ধুই লৈছো আৰু এতিয়া এনেদৰে কাটাৰ পিছত গিলাস এটাৰে এনেদৰে মই গিলাসটোৰে মাৰি দিছো এখিনি ভালদৰে গুৰি হোৱালৈকে মই এনেদৰে ভাঙি নোযোৱালৈকে মানে মাৰি থাকিম বহুতে ঢেকিটো খুন্দিয়ে কিন্তু যেহেতু আমাৰ ঢেকি নাই সেইবাবে এনেদৰে গিলাসেৰে খুন্দি লৈছো আপোনালোকৰ যদি ঢেকি আছে তাতো অকমান খুন্দি ল'ব পাৰিব এফালে মোৰ গিলাসেৰে এইখিনি মৰা হৈ গ'ল আৰু লগতে এয়া মই ৰেডি কৰি লৈছো প্লেট এখনত পিয়াজ কাটি লৈছো আদা নহৰু শুকান জলকীয়া এটা লগতে তেজপাত এখিলা কেঁচা জলকীয়া দুটা আৰু পাঁচফোৰণ এইখিনিৰে মই আজি এই ৰেচিপিটো বনাম কেৰাহী গৰম হোৱাত মই ইয়াত তেল দি দিছো এতিয়া মই পাঁচফোৰণ কেটা দি দিছো লগতে তেজপাত আৰু শুকান জলকীয়া এটা দিছো আৰু পিয়াজ দি দিছো পিয়াজখিনি ৰঙচুৱা হোৱাত এয়া আদা নহৰু আৰু কেঁচা জলকীয়া দুটা দি দিছো এইখিনি এতিয়া ভালদৰে ৰঙচুৱা কৰি লম এয়া ভালদৰে ৰঙচুৱা হৈ যোৱাৰ পাছত তিয়াই থোৱা দালিখিনি ইয়াতে দি দিছো এইখিনি অকণমান ভাজি লোৱাৰ পাছত মই এতিয়া ব্যৱহাৰ কৰিছো এতিয়া নিমখ হালধি জিৰা গুৰি ধনিয়া গুৰি আৰু ৰেড চিলি পাউডাৰ অকমান দিছো এতিয়া ইয়াৰ পানীটো যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে ইয়াক ভাজি থাকিম এয়া সব পানীটো প্ৰায় শুকাই গৈছে এতিয়া মই ইয়াতে কল পচলাখিনি দি দিছো এয়া গোটেইখিনি মই দি দিলো এতিয়া এইখিনি ভালকৈ ভাজি থাকিম পানীটো যেতিয়ালৈকে শুকাই নাযায় এতিয়া এইখিনি ভালদৰে ভাজি ললো প্ৰায় 10 মিনিট মান মই ভাজি লৈছো আৰু এতিয়া পানী দি দিছো এয়া আপোনালোকৰ আন্দাজ মতে দি লব এইখিনি এতিয়া একো দিব লগিয়া নাই এইখিনি এতিয়া খিজিব লাগে আৰু এইখিনি এতিয়া সিজিবৰ বাবে মই ঢাকন লগাই দিম এয়া মই বহু সময়ৰ পাছত ঢাকন আঁতৰাইছো আপোনালোকে এটো দেখিছে মোৰ কেৰাহীটো চেঞ্জ হৈছে হয় সেইখন কেৰাহীত অকমান সৰু যেন পালো সেইবাবে এয়া মই ডাঙৰ কেৰাহীখন ইয়াতে দি দিছো ডাঙৰ কেৰাহীত এয়া দেখিছেনে মোৰ একেবাৰে সিজি গৈছে আৰু মোৰ আঞ্জাখন হৈয়ে গ'ল যদি এনেদৰে কোনোবা বনাই খোৱা নাই এবাৰ বনাই খাই চাব অকণমান ইয়াতে মই গৰম মছলা দি দিছো ওপৰতে এটো অপচনেল হয় নিদিলে একো নাই মই জাস্ট অকণমান গোন্ধটোৰ কাৰণে দিছো এয়া সব মোৰ খুব ধুনীয়া এয়া কল পচলাৰ তৰকাৰীখন ৰেডি হৈ গ'ল মই ইমানতে নমাই দিম আপোনালোকে ইয়াতকৈ যদি জলো ৰাখিব খোজে ৰাখি ল'ব এয়া মোৰ হৈ গ'ল এয়া মই ধুনীয়াকৈ উলিয়াই দিছো আপোনালোকে এবাৰ চাই লওক যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব